যাবা নাই? নাযাওঁ। নোযোৱা? ঐ বুঢ়া ক'ত? জানো দেখা নাই। চানীৰ ভয়ত আজি ৰাতিপুৱাই নীল হোষ্টেলে পলাল নহয়। ভয় অ' আহা বহা বহা, চাহ খোৱা। অৰ্ণৱ, আজি ইভিনিং আমাৰ ৰুমলৈ আহিবা। অঁ খাইছা ল'ৰাহঁত? অঁ তুমি এই ন নতুনজন, কি নাম আছিল যে তোমাৰ? অঁ অংকুৰ। ঠিক আছে বোলা। অৰ্ণৱ, অ' আহিলা? আহা আহা, ঐ, বহা শুন। বহা 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 বহা। অৰ্ণৱ, তুমি কিন্তু গান এটা যে গাবই লাগিব, নে কি কৰোঁ বোল? অঁ তুমি গাব লাগিব আজি। মই গান গাব নাজানো। একো নহয়, গোৱা গোৱা। একো নহয়, পাৰিবা পাৰিবা, গোৱা গোৱা। চানি ধৰ স্কেলৰ। পুৱাকি আবেলি এতিয়া তুমি চঞ্চলা ঘন সুতি হৈ শুনিততো তুমি উশাহতে নিশাহত এতিয়া মোৰ অলপ এছাইনমেণ্টৰ কাম আছে, তোমালোক পঢ়া, মই আহিছোঁ। কি অদ্ভুত মানুহ বে। মোৰটোৱে বেয়া কৰি দিলে বেগ। একো নাই, আমিয়ে গাওঁ বৈ। হেত না, একো এই নহয়, বাদ দে আৰু। বাদ দে আৰু, নাগাওঁ, মন চন বেয়া থাকিল।
মই ওলাই গৈছিলোঁ। হেল্ল'। প্ৰণৱ অঁ ঐ ক এ নাই আজি যাব ঐ নোৱাৰিম ক'ত ৰ ওপৰ পাওঁগৈ এ আহ না বে আহ, ৰ, ৰ, ৰ। আহ। ফোন কৰিবলৈ এতিয়া সময় পালা? মোৰ আশে পাশে থকা পৰিৱেশ সুকীয়া, তুমি কিয় নুবুজা? আৰে মই তোমাক এটা ইম্পৰ্টেণ্ট কথাৰ কাৰণে ফোন কৰিছিলোঁ। পঢ়ি আছা? অঁ কাইলৈৰ পৰা এক্সাম ন? অঁ পঢ়া পঢ়া। তোমাৰ এক্সাম? মোৰ চব মেনেজ হৈ যাব। ওঠৰ নম্বৰ ৰুমটোৰ বিষয়ে কিবা গম পোৱা নেকি? পঢ়ি আছা? কাইলৈৰ পৰা এক্সাম ন? কি হ'ল ব্ৰ? আজি তোমাক দিনটো দেখাই নাই যে? হা? ব'লা ডিনাৰ ৰেডি আছে, যাওঁ ব'লা। অঁ